আপোনালোক সকলোকে মই পোনপ্ৰথমে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসমীয়া ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কৰোনা ভাইৰাছৰ আতংকৰ মাজত কুশলে আছে আৰু অনাগত দিনবিলাক আপোনালোকৰ সকলোৰে যাতে ভালে কুশলে যায় তাৰ বাবে মই আপোনালোকৰ কাৰণে ঈশ্বৰৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিছোঁ। আজি ৰঙালী বিহুৰ প্ৰথম দিনটো অৰ্থাৎ গৰু বিহুৰ দিনা আমি কেনেকৈনো গাঁৱলীয়া সমাজত কি নীতি নিয়ম পালন কৰিছোঁ তাকে দেখাবৰ বাবে আপোনালোকৰ আগত মই এটি ভিডিঅ' লৈ আহিছোঁ। এইবাৰ আমি সকলোখিনি নিয়ম পালন কৰা নাই, কিছু নিয়মহে পালন কৰিম ৰঙালী বিহু বুলি। আহকচোন আমি কিনো নিয়ম পালন কৰিছোঁ, সকলো নিয়ম কেনেদৰে পালন কৰিছোঁ আপোনালোকক দেখাওঁ। আপোনালোকে মোৰ ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টি যদি চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইয়াত আছে মাহ, হালধি আৰু চাউলৰ গুড়া, লগতে থেকেৰা এডোখৰ আছে। এইখিনি মই ধুনীয়াকৈ পিচি লৈছোঁ। হালধিখিনি মই এতিয়া দুভাগত ভাগ কৰি ল'ম। এইখিনি গৰু গা ধুৱাবৰ বাবে থ'ম আৰু এইখিনি আমি ঘৰত গা ধুবৰ বাবে থৈ ল'ম। এইবাৰ বিহু বুলি এনেই নিয়ম এটাহে কৰিছোঁ আৰু যিহেতু বস্তু পাবলৈ নাই, যিকেইটা বস্তু পাইছোঁ সেইকেইটাই বনাইছোঁ। পৰাপক্ষত গোটেইখিনি গোটাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু বস্তুবিলাক বহুত কম হ'ল। এতিয়া ভালকৈ গৰুকেইটা ধূপ জ্বলাই ভালকৈ পূজা কৰি লওঁ যাতে ইহঁতিকেইটাই আমাক আশীৰ্বাদ দিয়ে। বিহু বুলি ধূপ এডালো মই জ্বলাই লৈছোঁ যাতে বছৰটো ভালে কুশলে পাৰ হয়। এতিয়া মই ভাতকেইটা খাই লওঁগৈ। এতিয়া মই অকণমান বিচি লৈছোঁ। এনেদৰে বিচিলেহে বোলে বছৰটোলৈ ফেনৰ হাৱা ল'ব পাৰি। আজি যিহেতু বিহুৰ কাৰণে আজি আমাৰ ঘৰত আছে ডিম, এয়া কণী বিলাহী ভাজি, এয়া পানী দিয়া ভাত আৰু এয়া আমলৈ টোপৰ চাটনি আৰু এয়া 100 এডাল শাকৰ ভাজি। মোৰ ভাইটি দুটাই এইবাৰ এইদৰেই ঘৰত থাকি বিহু পালন কৰিছে। এইবাৰ সিহঁতি দুটাইও হুঁচৰি গাবলৈ যাব পৰা নাই আৰু সিহঁতেও যি দূৰত্ব 1 মিটাৰ ব্যৱধানত থকাটো সেয়া বজাই এইদৰেই মই এইবাৰ গৰু বিহুটি পালন কৰিলোঁ। যদি আপোনালোকে চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।